ST. We want ST. We want justice. Justice. No justice, no rest. No rest. No justice, no rest. No rest. ST among lagibo. ST among ST no rest. No rest. No ST no rest. No rest. Akrasu jindabad. Zindabad. Silana Sena jindabad. Kosraj Mohila Samiti jindabad. Akrasu jindabad. We want evil. সন্ধ্যায় ইয়াত কোকৰাঝাৰ জিলাৰ সহযোগত আমি কোকৰাঝাৰ উপায়ুক্তৰ জৰিয়তে আমি ভাৰতৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদীক আমি এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিম। আমাৰ সকলোৱে গম পায় কোচ ৰাজবংশী জনগোষ্ঠী দীৰ্ঘদিন ধৰি আমি জনজাতিকৰণ আৰু পৃথক ক্ষমতাবোৰৰ কাৰণে আমি আন্দোলন সংগ্ৰামখন আগবঢ়াই লৈ গৈ আছোঁ। শেহতীয়াকৈ যোৱাকালি মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আমাৰ মাননীয় নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাদেৱে আমাৰ ভাৰতৰ যি গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ সৈতে এক বৈঠক হৈছিল আৰু সেই বৈঠকত অমিত শ্বাহ ডাঙৰীয়াই আমি শুনামতে আমাৰ অসম চৰকাৰক নিৰ্দেশ দিছিল যে 6 জনগোষ্ঠীসহ কোচ ৰাজবংশীসহ আমাৰ যি জনজাতিকৰণৰ প্ৰতিবেদন সেই প্ৰতিবেদনখন 1 মাহৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰক মানে দাখিল কৰাৰ কাৰণে তেখেতসকলে নিৰ্দেশ জাৰি কৰিছে। আমি অসম চৰকাৰক আহ্বান জনাইছোঁ যে এই 1 মাহে শেষ সময় আপোনালোকে লওক, এই 1 মাহেৰ ভিতৰতে সঁচাকৈ আপোনালোকে আন্তৰিকতাৰে কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণৰ যিখন প্ৰতিবেদন দাখিল কৰি আপোনালোকক কোচ ৰাজবংশী জনগোষ্ঠীৰ মানে যি জনজাতিকৰণৰ সমস্যা সঁচাকৈ যে আপোনালোকক সমাধান কৰাৰ সদিচ্ছা আছে 1 মাহৰ ভিতৰতে আমি ডেডলাইন দিছোঁ। 1 মাহৰ ভিতৰতে আপোনালোকে এইখন প্ৰতিবেদনখন দাখিল কৰি কোচ ৰাজবংশীসহ অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো সমাধান কৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ। হয়তো তেনেকুৱা জনগোষ্ঠী নাই, ইমান দিন ধৰি আমি যি জনগোষ্ঠীটোৱে নিজৰ প্ৰাপ্য অধিকাৰৰ দাবীত দীৰ্ঘদিন ধৰি সংগ্ৰাম চলাই আহিছে। আমি চৰকাৰখনক বাৰম্বাৰ আমি দাবী জনাই আহিছিলোঁ। তেখেতসকলে নিৰ্বাচনৰ আগমুহূৰ্তত বিভিন্ন সময়ত আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল খুদ মাননীয় নৰেন্দ্ৰ মোদী অসম চৰকাৰখনে। দুৰ্ভাগ্যজনক বিষয়ে বাৰে আমাৰ খালি তেখেতসকলে প্ৰতিবেদন দিয়াৰ নামত খালি তেখেতসকলে সময় লোৱা দেখা গৈছে। গতিকে আমি চৰকাৰক আহ্বান জনাইছোঁ যে কোচ ৰাজবংশী জনজাতিকৰণ বিষয়টো আপোনালোকে আৰু ৰাজনীতিকৰণ নকৰিব আৰু শেষ আমি কৈছোঁ যে এই 1 মাহ যি সময় আপোনালোকক দিছে এই 1 মাহে শেষ সময় হওক আৰু 2021 নিৰ্বাচনৰ আগে কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণৰ আপোনালোকে যিখন প্ৰতিবেদন দাখিল কৰি জনজাতিকৰণৰ বিষয়টো আন্তৰিকতাৰে সদিচ্ছাৰে জনজাতিকৰণৰ যিখিনি কৰণীয় সেই কৰণীয়খিনি সমাধান কৰাৰ কাৰণে চৰকাৰক আমি আহ্বান জনাইছোঁ। চৰকাৰে ক্ষমতাবোৰ আপোনালোকৰ ইছ্যুটো সমাধান কৰিলে আনফালে আপোনালোকৰ ক্ষমতাবোৰ দাবী কৰি আছে চৰকাৰে কি ধৰণৰ ব্যৱস্থা ল'লে আপোনালোকৰ কাৰণে? চাওক, যিখন চৰকাৰে আমাক যি কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ ইয়াত মানে অট'নমাছ কাউন্সিল তেখেতসকলে গৃহীত কৰিছে, সেই অট'নমাছ কাউন্সিলখনক এতিয়া জেনেৰেল এখন কাউন্সিল হয় আৰু জনজাতিকৰণ নোহোৱাকৈ কোচ ৰাজবংশী জনগোষ্ঠীৰ যি সামগ্ৰিক বিকাশ, যি সামগ্ৰিক উন্নয়ন, ৰাজনৈতিক অধিকাৰকে ধৰি মাটিৰ অধিকাৰকে ধৰি বিভিন্ন অধিকাৰসমূহ জনজাতিকৰণ অবিহনে কেতিয়াও সম্ভৱ নহয়। যাৰ জন্য কোচ ৰাজবংশী ছাত্ৰ সন্থাই আমাৰ স্থিতি আমি স্পষ্টকৈ কৈছোঁ যে জনজাতিকৰণ নোহোৱাকৈ আমি কেতিয়াও ক্ষান্ত নহ'ম। জনজাতিকৰণ নোহোৱালৈকে কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সংগ্ৰামখন অব্যাহত থাকিব। কিন্তু কিছুমান ব্যক্তিয়ে আমি KSC যিখন অট'নমাছ কাউন্সিল আমাৰ গোটটো আমিও ইয়াত গ্ৰহণ কৰিছোঁ। আমি যাৰ বাবে অসম চৰকাৰ বিভিন্ন আমি মন্ত্ৰীমণ্ডল বা চৰকাৰখনক মিত্ৰজোঁটক আমি ধন্যবাদো জ্ঞাপন কৰিছোঁ। কিন্তু সমান্তৰালভাৱে আমি কৈছোঁ যে জনজাতিকৰণ আমাক লাগিবই। জনজাতিকৰণ লক্ষ্যটো লৈয়ে 1990 চনত আক্ৰাসু গঠন হৈছিল। গতিকে জনজাতিকৰণ নোহোৱাকৈ আমি ক্ষান্ত নহওঁ আৰু আমাৰ সংগ্ৰাম জনজাতিকৰণ নোপোৱালৈকে অব্যাহত থাকিব।